কি ভাবি আহিছে এই ভিডিঅ'টোলৈ? কিবা কৰিবলৈ বাধ্য কৰি দিব এই ভিডিঅ'টোৱে। মোৰ দৰকাৰ আছে তোমাক কিবা নহয় কিবা কৰিবলৈ বাধ্য কৰিব, তোমাক বুজাবলৈ, তোমাক শিকাবলৈ। ভিডিঅ'টোতো কিবা লাভ হওক তোমাৰ। কালি ইণ্ডিয়াৰ ক্ৰিকেট টিমে জিকিলে, কিন্তু আমি কেতিয়া জিকিম? আমাৰ কষ্ট কৰা ফল কেতিয়া পাম? ইণ্ডিয়া টিমেও আজি 17 বছৰ পাছত জিকিছে। এই 17 বছৰত ইণ্ডিয়া টিমে যিমান পাৰে কষ্ট কৰিছে, কোনো ধৰণৰ গাফিলতি কৰা নাই, কামৰ প্ৰতি অকণো এলাহ কৰা নাই। তাৰ বিনিময়ত পাছফালৰ পৰা আগফালৰ পৰা কিমান মানুহৰ কিমান যে কথা শুনা নাই, কিন্তু তেওঁলোকে লাখ লাখ মানুহৰ কথা শুনিও আগবাঢ়ি গৈ আছে আৰু আজি 17 বছৰ পাছত ফাইনেলি ফল পাইছে। তুমি নিজক সোধা যে তুমি কৰি থকা কামটো তুমি 100% কষ্ট কৰিছানে নাই? যি তুমি হ'ব বিচাৰিছা, যি কৰিব বিচাৰিছা, জীৱনৰ সম্পূৰ্ণ শক্তি প্ৰয়োগ কৰা, একো নেৰিবা তাক পাবলৈ। যদিহে তুমি তাক হাৰ মানি লোৱা আৰু মনৰ পৰা ভাৱ আহে মইতো পাৰিলো হয়, কিন্তু মই নকৰিলোঁ, মই কৰিব পাৰিলো হয়, মই নিজৰ ওপৰত বিশ্বাস কৰিব নোৱাৰিলোঁ, সেইবাবে মই কৰিব নোৱাৰিলোঁ। সম্পূৰ্ণ বিশ্বাসত কৰা, সম্পূৰ্ণ আত্মবিশ্বাসত কৰা। এইটো হ'বই লাগিবই, লাগিলে যিয়ে নহওক। পৃথিৱীখনৰ কোনো বস্তুৱে মোক ৰাখিব নোৱাৰে। মই মোৰ কথা বিশ্বাস কৰাটো হ'বই লাগিব, মাত্ৰ 100% দিব লাগিব। সম্পূৰ্ণ কষ্ট কৰা, যি কৰিব পৰা সকলো কৰা। যি নেকি তোমাৰ সপোন আছে ভাবি লোৱা, এতিয়াৰ পৰাই আৰম্ভ কৰা। এতিয়া তুমি বহি আছা নহয়, উঠা, এতিয়াই উঠা। এই ভিডিঅ'টো চোৱা পাছত তুমি নিজে নিজক কোৱা, মই কৰিম, মই কৰিবই লাগিব, লাগিলে যিয়েই নহওক। মোক কোনোৱে ৰখাব নোৱাৰে, কোনোৱে নোৱাৰে।